আজি 31 মে যেটো এটো বিশ্ব ধূমপান বিৰোধী দিৱস গতিকে এই দিৱসটো আমি আমাৰ জাজৰ হাই ছেকেণ্ডাৰী স্কুলত পাতিবলৈ খুজিছোঁ আৰু সেইকাৰণে আমি ৰাতিপুৱা এটা ৰেলী আৰম্ভ কৰিছোঁ গতিকে এই ৰেলীটোৰ জৰিয়তে আমি গাঁৱৰ প্ৰায় মানুহখিনিক যাতে তেওঁলোকে যাতে ধূমপানৰ ক্ষেত্ৰত সজাগ হয় আৰু যাতে শিক্ষকসকলো সজাগ হয় যাতে তেওঁলোকৰ সন্তানসকলে এই ধূমপান যাতে খাবলৈ নোৱাৰে তাৰ প্ৰতি চকু দিব লাগে আৰু সেইটো উদ্দেশ্য লৈ পেলাই আমি আজি এই ৰেলীটো আৰম্ভ কৰিছোঁ আৰু বৰ্তমান এই ধূমপানটো হ'ল এটা অতি ডাঙৰ মানে ব্যাধি যিটো আমাৰ যুৱ প্ৰজন্মক একদম ধ্বংসমুখলৈ লৈ গৈছে গতিকে আমাৰ বিদ্যালয়ৰ এইটো এটা প্ৰধান উদ্দেশ্য লৈ আজি আমি এই ৰেলীটো আৰম্ভ কৰিছোঁ